বন্ধুসকল, আজি মই নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাম লোকেল মুৰ্গী। এইটো এতিয়া পিচকৈ কাটি লওঁ। মাংস কাটি ৰেডি কৰি ল'লোঁ। এতিয়া ইয়াতে হালধি দিম। মাংসখিনিতে হালধি, নিমখ, নহৰু, আদা আৰু এইফালে জলকীয়া গুড়ি মানে ৰং জলকীয়া, এইফালে মিট মছলা আৰু গৰম মছলা, এইখিনি মিলাই অলপ সানিব লাগিব। ভালদৰে সানিব লাগিব। প্ৰত্যেকডোখৰ মাংসতে মছলাটো লাগিব আৰু এইদৰে সানি 10 মিনিট মই ৰাখি থ'ম। এইফালে এইখিনি মছলা পিঁয়াজ ৰেডি কৰি থৈছোঁ। এতিয়া ইয়াত তেল দিম। মাংসটো সৰহ অলপ তেল বেছিকৈ দিছোঁ, সেইটো কাৰণে তেলখিনি ভালকৈ গৰম হ'ব লাগিব। তেলত ফেনখিনি কমিবৰ কাৰণে অলপ নিমখ দি দিছোঁ। মাংসখিনিত অলপ পিঁয়াজ দি দিব লাগিব। পিঁয়াজটো দিবলৈ নহ'লে অলপ পিঁয়াজ তেলত দিবলৈ ৰাখিছোঁ। সেইখিনি দেখিছে, তেলত দিম এইখিনি পিঁয়াজটো সানি দিব নালাগে, এনেকৈ ওপৰতে দি দিলে হ'ব মাংসৰ সৈতে। এইফালে আলু কাটি ৰেডি কৰি থৈছোঁ। মাংসত আজি একো পাচলি নিদিওঁ, অকল আলু দি পেলাই বনাম। এতিয়া তেলখিনি গৰম হৈ গ'ল, ইয়াত পিঁয়াজখিনি দি দিছোঁ। এতিয়া পিঁয়াজখিনি ভালদৰে লৰাব লাগিব, অলপ ৰঙা হ'বলৈ দিব লাগিব। ইয়াতে বাটি থোৱা নহৰুখিনি দি দিম। আদাও বাটি থৈছিলোঁ, আদা নহৰু চব মিলাই দি দিছোঁ। অলপ মাংসত আদা নহৰু দি দিছোঁ। নিমখ হালধিটো এতিয়া নিদিওঁ, পিঁয়াজখিনি ভাজ খালে নিমখ হালধি দিম। পিঁয়াজখিনি ভালকৈ ভাজিব লাগিব, নহ'লে কেঁচা তেল গোন্ধাব। এতিয়া ইয়াত নিমখ হালধিখিনি দিবলৈ বাকী আছিলে, সেইখিনি দি দিছোঁ। ভালদৰে এইখিনি লৰাই ল'ব লাগিব। এতিয়াও পিঁয়াজখিনি ভাজ খোৱা নাই আৰু অলপ ৰঙা হ'ব লাগিব। পিঁয়াজখিনি ৰঙা হৈ গ'ল। ইয়াতে সানি থোৱা মাংসখিনি ইয়াত দি দিছোঁ। তেজপাত কেইখিলামান দি দিছোঁ, লগতে কেইটামান ইলাচি দি দিছোঁ। ইলাচিকেইটা অকণমান ফালি দিব, থেতালি দিলেও হ'ব বা গোটাকৈ দিলেও হ'ব। এতিয়া ভালদৰে এইখিনি লৰাব লাগিব। ইয়াতে ঢাকনি এখন মাৰি অলপ সিজিবলৈ দিছোঁ। এতিয়া মাংসখিনি সিজিলে, পূৰাকৈ সিজা নাই, অলপ বাকী আছে। এতিয়া আলুখিনি ইয়াতে দি দিম। আলুৱে সৈতে যিকণ বাকী আছে একেবাৰে সিজি যাব আৰু ভালকৈ আলুখিনি লৰাই দিছোঁ। কালাৰটো বহুত ধুনীয়া হৈছে, দেখিছে।
এতিয়া আলুখিনি দিয়ে অকণমান ঢাকি দিছোঁ আৰু অকণমান বাকী আছে সিজিবলৈ, সেইকণো সিজি লওক। অকণমান পানী দি দিব লাগিব আলু সিজিলে মানে। এতিয়া ইয়াত মই পানী গৰম কৰি ৰাখিছিলোঁ, গৰম পানীখিনি দি দিম। ঠাণ্ডা পানী ব্যৱহাৰ নকৰিব, ঠাণ্ডা পানী দিলে তৰকাৰীখন খাবলৈ সোৱাদ নালাগে, গৰম পানী দিব লাগে সেইটো কাৰণে। এতিয়া ভালদৰে ঢাকনিখন মাৰি দিছোঁ। আলুখিনি ভালকৈ সিজিলে তৰকাৰীখিনি হৈ যাব। এতিয়া এইখিনি হৈ গ'ল, দেখিছে ইমান ধুনীয়া ৰং এটা ওলাইছে। খাবলৈও বহুত ধুনীয়া হৈছে। মই এনেকৈয়ে বনাইছোঁ, আপোনালোকেও এনেকৈ বনাব। মুৰ্গী মাংস খাই চাব, বহুত ভাল লাগিব। আৰু খাই কেনেকুৱা পাইছে কমেণ্টত নিশ্চয় জনাবলৈ পাহৰি নাযাব।